মানে গাইছ মই আজি ৰাস চাবলৈ ওলাইছোঁ। ক'ত ৰাস চাওঁ, কেনেকুৱা হয় ৰাস, আপোনালোকে সকলো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক তেতিয়াহ'লে। হাই, মোৰ লগত বু, কুঞ্জনী, মা, খুৰাহঁত আহি আছে। আমি তেতিয়ালৈকে ওলাই কৰি ৰেডি হৈ আছোঁ আৰু তাৰপাছত গাড়ী আহিব, গাড়ীত উঠি পেলাই আমি ৰাস চাবলৈ যাম। তাৰপাছত ৰাসত কেনেকুৱা হয়, কি হয়, সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক। কি কৰিম মানে গাড়ীখন আহিবই হোৱা নাই, কেতিয়া আহিব, আমি কেতিয়া যাম, কেতিয়া ৰাস চাম। বহুত এক্সাইটেড হৈ আছোঁ। কেনেকুৱা ৰাস মানে এইবাৰ ৰাস চাব যোৱাই হোৱা নাই, আজি প্ৰথম যাম আৰু কিমান ভাল লাগে নাজানো। এনেইতো তাত ভালেই হয় বাৰু, এইবাৰ কেনেকুৱা হয় কি কথা মই একো নাজানো। বোলকচোন চাই থাকোঁ কেনেকুৱা হয়। আমাৰ গাড়ীখন ওলাইছে আৰু আমি এখন গাড়ী মানুহ চাওক কিমান ওলাইছোঁ। এতিয়া এখন গাড়ীত আমি কেনেকৈ যাম দেখুৱাই আছোঁ আৰু দেই, চাই থাকক। সকলোৱে ভাবি আছে কেনেকৈ যাব, কি কৰিব। মানুহ কম হোৱা নাই বাৰু, ঠিকে আছে। চাবলৈ গৈ আছোঁ। আমাৰ মোৰ কেলা দেখি ভাবিছে চাগে দেই। গৈ আছোঁ এতিয়া আমি, এইখন ধাবা হয়। ধাবা ইমান ধুনীয়াকৈ ৰাতি ধুনীয়া লাগিছে। তেল খুৱাব সোমাইছে। তেল ডিপুত আমাৰ দেখিবই আৰু ন, য'তে উঠি নাহোঁ। তেল অলপ ভৰাই লওঁ, তাৰপাছত চাই থাকোঁ। ৰাতি ধৰিব পৰা নাই। এইখন তেজপুৰ মেডিকেল কলেজ হয়। ৰাতিৰ কাৰণে ধৰিব পৰা নাই, কেতিয়াবা দিনত আহিলে আপোনালোকক দেখুৱাব চেষ্টা কৰিম।
আমি আহি পাই গ'লোহি আহি পাই গাড়ী ৰাখি দিছে এতিয়া আমি যাম আপোনালোকক দেখুৱাই আছোঁ মানুহবোৰ দেখুৱাই আছোঁ চাই থাকক গাড়ীবিলাক পাৰ্কিং কৰি আছে পুৰা গাড়ী একদম পাৰ্কিং পুৰা বা মানুহ মানে ইমান মানুহ পুৰা মানুহ চাবলৈ ইমান মানুহ একদম বহুত মানুহ আছে আহি পাই গ'লোঁ পেণ্ডেলৰ ওচৰ পাই গ'লোহি পেণ্ডেলটো চাওকচোন ইমান ধুনীয়াকৈ সজাইছে মানে মোৰ ভাল লাগিছে দেই মানুহ একদম মানুহ ৰখি আমনি লাগি গৈছে আৰু ওলোৱাই নাই কেতিয়া ওলাব এইটো টোপনিয়ে গ'ল সূত্ৰধাৰী ৰাতি হৈ গ'ল এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু পুৰা আন্ধাৰ হৈছে মোক ঘৰলৈ যাব ওলাইছোঁ আৰু ঘৰলৈ নাযায় আমাৰ যিহেতু চেণ্টাৰত এখন হৈ আছে পুখুৰীত অহাৰ নিচিনা হ'ল মানে ব'লক ধুনীয়াকৈ এতিয়া গৈ মই আকৌ বেলেগ জেগাত ৰাখি থৈছোঁ
ব্লাউজ কেইটা ভাল লাগিছে ন ৰাস চোৱা হৈ গ'ল এতিয়া অলপ হোটেলত বহিছোঁ কিবা এটা খাই লওঁ খাই পেলাই আমি ঘৰলৈ গৈ আছোঁ অঁ ফাইনেলি আহি ঘৰ পাই গ'লোহি ৰাস চাই এতিয়া বাজিছে 2টা আৰু এতিয়া শুই পেলাই ৰাতিপুৱা সোনকালে উঠিব লাগিব এফালে যোৱা কথা আছে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব